हेलो एवरीवन की खबर खबर निश्चय ভাল আৰু বেয়াৰ মাজত মই মমি আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ব্লগলৈ আশা কৰো সকলো ভালে আছে আৰু আপোনালোকক আজি মই দেখাই যাম এটা সুন্দৰ ভিউ আৰু ভিউটো দেখিছেনে ইমান ধুনীয়া ধুনীয়া পথাৰ আৰু এফালে পিছফালে পাহাৰখন তো ইহঁতে বিচাৰি গৈছে ঔটেঙা আৰু দেখাম আপোনালোকক তো এই মুনা ভৰাই ঔটেঙা পাৰি আনিলে আৰু ঔটেঙাৰ পৰা আমি চাকি বনাম কাটি বিহুৰ কাৰণে চাকি ৰেডি কৰিছোঁ মানে আগৰ দিনৰ নিয়মেৰে মানে ঔটেঙা গছৰ ঔটেঙাৰে চাকি জ্বলাব লাগে বোলে সেইটো কাৰণে আমি ঔটেঙা আনি ধুনীয়াকৈ শুকুৱাই ল'ম